ডিপ্রেশন এটা বিগ ব্রেকিং নিউজ। ডোনাল্ড ট্ৰাম্প আৰু নেতানিয়াহুক হত্যা কৰিলে দিয়া হ'ব 10 কোটি টকাৰ পুৰস্কাৰ। ডোনাল্ড ট্ৰাম্প আৰু নেতানিয়াহুক হত্যা কৰাৰ ব্লু প্ৰিণ্ট সাজু কৰিছে ইৰাণে। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত তোলপাৰ লগাই ইৰাণে গ্ৰহণ কৰিছে এক ভয়ংকৰ পদক্ষেপ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক হত্যা কৰাজনক দিয়া হ'ব 10 কোটি টকাৰো অধিক পুৰস্কাৰ। ইয়াৰ বাবে ইৰাণৰ সংসদত এখন বিশেষ বিধেয়ক উত্থাপনৰ প্ৰস্তুতি চলোৱা হৈছে। ইৰাণৰ ৰাষ্ট্ৰীয় সুৰক্ষা আয়োগে এই বিধেয়কখন প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। ডোনাল্ড ট্ৰাম্প আৰু নেতানিয়াহুক হত্যা কৰিবলৈ সাজু ইৰাণ। যিকোনো মুহূৰ্তত হত্যা কৰিব পাৰে ডোনাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুক। দিবলৈ লৈছোঁ পৰৱৰ্তী খবৰ। এইবাৰ পেঞ্চন কেলেংকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি। পেঞ্চনৰ নামত খেলি মেলি কৰা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে সৰব হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে, পেঞ্চন প্ৰক্ৰিয়াত অনিয়ম কৰা যিকোনো চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ আইন ব্যৱস্থা। ডিপ্ৰেছন এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ কৰোণা ভাইৰাছৰ পিছত ইবোলা ভাইৰাছে তাণ্ডৱ চলাইছে গোটেই বিশ্বত। মধ্য আফ্ৰিকাৰ কংগো আৰু উগাণ্ডাত ইবোলা ভাইৰাছৰ সংক্ৰমণ আৰু মৃত্যুৰ হাৰ আকাংক্ষাজনকভাৱে বৃদ্ধি পোৱাৰ পিছতে বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। এই ভাইৰাছত আক্ৰান্ত হ'লে মাত্ৰ 3 দিনৰ ভিতৰতে ৰোগীৰ মৃত্যু হ'ব পাৰে। ভাৰতত এতিয়ালৈকে কোনো কেছ ধৰা পৰা নাই যদিও কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এক গুৰুত্বপূৰ্ণ আৰু উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰি বিমান আৰু সাগৰীয় বন্দৰসমূহত তীক্ষ্ণ দৃষ্টি নিৰীক্ষণৰ নিৰ্দেশ দিছে। ডিপ্ৰেছন এক গুৰুত্বপূৰ্ণ খবৰ। তেলেংগানাত ডাঙৰ ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত। বিজেপিৰ লক্ষ্য ৰেমন্ত ৰেড্ডি। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেমন্ত ৰেড্ডি পৰৱৰ্তী সময়ত শুভেন্দু অধিকাৰী হ'ব পাৰে বুলি চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে বিজেপি নেতা ধৰ্মপুৰী অৰবিন্দে। কংগ্ৰেছ নেতৃত্বৰ ভুল সিদ্ধান্তৰ বাবে আগন্তুক নিৰ্বাচনত দলটোৱে ভয়াৱহ পৰাজয়ৰ সন্মুখীন হ'ব পাৰে আৰু বহু কংগ্ৰেছ নেতা শীঘ্ৰেই বিজেপিত যোগদান কৰিব বুলি তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। আনহাতে হায়দৰাবাদৰ এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেমন্ত ৰেড্ডিক উদ্দেশ্য কৰি এক ৰহস্যজনক মন্তব্যক লৈ এতিয়াও দেশৰ ৰাজনীতিত তীব্ৰ চৰ্চা আৰম্ভ হৈছে।